মৌঘুলি চাপৰি লৈ আহিবাও লাহৰি, ফাট বিহু বতৰা পাই, মিচিং আহিব দেউৰী আহিব, আমাৰ বিহু ভাঙোতা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ আমাৰ মৰমৰ চেনেহৰ হিয়াৰ আমঠু ৰঙালী বিহুটিৰ উপলক্ষে। চাওঁতে চাওঁতে ৰঙালী বিহুটি আমাৰ দুৱাৰ দলিত, কিন্তু দেশৰ যি অৱস্থাৰ সৃষ্টি হৈছে সেই অৱস্থাই আমাক জুৰুলা কৰি পেলাইছে। মনটো উৎফুল্লিত হ'লেও কিছুমান কাৰ্যতে আমি সীমাবদ্ধ থাকিবলগীয়া হৈছে। ৰঙালী বিহুটিত যেনেদৰে আমি ৰং ধেমালিৰে ইঘৰৰ পৰা সিঘৰলৈ যাব পাৰোঁ, কিন্তু বৰ্তমান এই সময়ছোৱাত আমি ইঘৰৰ পৰা সিঘৰলৈ যোৱাটো বৰ্তমান বাধা হৈ পৰিছে। এই ৰঙালী বিহুতে সৰুৱে ডাঙৰক সেৱা জনাওঁ আৰু আশীৰ্বাদ বিচাৰোঁ যাতে আমাৰ জীৱনটো এক সুন্দৰ দিশে ধাৱিত হয়। কিন্তু এই অৱস্থাত আমি ঘৰৰ পৰা আজি যাব পৰা নাই। গোটেই দিনটো ঘৰতে থাকিবলগীয়া হৈছে এই বিহু প্ৰাক্ষণতো, কিন্তু আমাৰ তাৰ বাবে কোনো আক্ষেপ নাই। প্ৰথম আমাৰ জীৱন, তাৰ পাছত আমি হৈছোঁ অসমীয়া। গতিকে বন্ধু বান্ধৱীসকল, দুখ লাগিছে হয়, আজি মোৰো দুখ লাগিছে, কাৰণ হেঁপাহৰ ৰঙালী বিহুটোৰ পৰা আমি দূৰৈত থকা পৰিলক্ষিত হৈছে। এই ৰঙালী বিহুতে গছবোৰৰ কুঁহিপাতবোৰ মেলিবলৈ ধৰে। এই ৰঙালী বিহুতে গছত বিভিন্ন ফুলে সৌন্দৰ্যবৰ্ধিত কৰি তোলে। তাৰ লগে লগে আমাৰ মনটো উৎফুল্লিতৰে ভৰি পৰে। ডেকাহঁতে আৰু জীয়ৰীহঁতে লগ লাগি বিহু উদযাপন কৰে। এই বিহুতেই আচল মজা পোৱা যায় অসমীয়া জাতি হিচাপে। কিন্তু আজি এই বিহুৰ পৰা আমি আঁতৰত থাকিবলৈ বাধ্য। কি কৰোঁ কি নকৰোঁ তাকে ভাবি লৈ আজি আপোনালোকৰ বাবে ভিডিঅ'টো আগবঢ়াইছোঁ। যদি কিবা ভুলভ্ৰান্তি হৈছে আপোনালোকে মাফ কৰিব বুলি মই আপোনালোকক হাতযোৰ কৰিছোঁ। আৰু চৰকাৰে দিয়া যিবোৰ লকডাউনৰ নীতি, সেই নীতিবোৰ আপোনালোকে ঘৰতে থাকি মানি চলক। উপভোগ কৰক আপোনালোকৰ টিভি অথবা মোবাইল ফোনত থকা নিউজবোৰৰ জৰিয়তে, আৰু লগতে সেই চেনেলবোৰত বিহুৰ যি কাৰুকাৰ্য দিয়ে সেইবোৰ চায়ে আমি আজি মনটো সন্তোষ লাভ কৰিব লাগিব। উৰি গৈছে আমাৰ মনটো বিহুস্থলীলৈ, কিন্তু উপায় নাই আজিৰ আমাৰ হাতত। আমি বন্দী হৈ পৰিছোঁ নিজ গৃহতে। শেষত আপোনালোকলৈ প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে যাতে এই মহামাৰী ক্ষণত ঘৰত থাকি নিজৰ জীৱনটোৰ লগতে পৰিয়ালটোক এক সুস্থ হিচাপে গঢ়ি তোলক। ধন্যবাদ।